হেল্ল' কি খবৰ এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ মিনি ভ্লগ। এয়া ৰাতিপুৱাই আমাৰ ঘৰত কাম চলি আছে আৰু এয়া আইতাই ভাতকেৰেলা ছিগিলে আৰু এইখনে হ'ল আমাৰ সৰু পাচলি বাগি। কাঠখিনি দেখি নিশ্চয় ধৰিব পাৰিছে ইয়াত ইমান যে বৰষুণ হয়তো সেইবাবে চবে ভাবিলে কাঠকে লগাওঁ বুলি। পৰিয়াৰ কাৰণে কচুথুৰি নৰসিংহ ছিঙিলে এয়া আইতাই জলপান বনাই আছে। তাইবোৰ চবে নিজৰ নিজৰ কাম কৰিলে আৰু মইনো কি কৰিম, মই ভ্লগ বনোৱা কণ্টিনিউ কৰিলোঁ আৰু সেইফালে মিস্ত্ৰী খুৰাই কাম কৰি আছে। আজি বতৰটো বৰষুণৰ নিচিনা লাগি আছে আৰু এইফালে পুৰণা টিংবিলাক ছাইডত থৈ দিছে। মিনি ভ্লগটো বনাই থাকোঁতে মোৰ এতিয়াহে মনত পৰিছে এইটোক কলপচলা বুলি কয় আৰু এইটোকে আজি দুপৰীয়া বনালে বহুত টেষ্টিকে আৰু ইমান ধুনীয়া স্মেল আহি আছিলে। আজি দুখন চব্জি বনাইছিলে আৰু এই মাত্ৰ ভাত পানী হৈ গ'লে আজি পকৰীয়া নৰসিংহ বনাইছিলে। আজি আমি এঠাইলৈ যাম আৰু মোৰ বেছি ষ্টাইল কৰি যাব মন নাছিলে। পেহীয়ে ক'লে ভালকে ষ্টাইল হৈ যোৱা। আজি সোমবাৰ বুলি ভাবিলোঁ যে শিৱলিংগ গাখীৰ অলপমান ঢালি দিওঁ, সেইবাবে মন্দিৰলৈ আহিলোঁ। হঠাতে অসমীয়া গহনা দোকানত সোমালোঁ, যিহেতু ইমান কম দামত দি আছে সেইবাবে গামখাৰু এযোৰ আৰু অসমীয়া নেকলেছ লৈ ল'লোঁ। দুবছৰ মূৰত আহিছোঁ বুলি পেহীয়ে ক'লে মিঠাই পিচ টেষ্ট কৰি চাওঁ আৰু টেষ্ট কৰোঁতে আগৰ নিচিনা আছে, অলপ কমিল। ভাবাতে অলপমান চব্জি বজাৰো কৰি আহিলোঁ। তাৰ কাৰণে অলপ মছলাও লৈ ল'লোঁ। পেহীয়ে পাইল বনাব দিছিলে আৰু ইয়াতে আধা আধি পাইল হৈ গ'লে। ভিডিঅ'টো ইমান দিতে যদি কোনোবা মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিবা। আকৌ লগ পাই।